নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকলৈ হৈছে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে যে আয়গত কৰ্মী এপত যিসকল কৰ্মচাৰীয়ে বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন তথা এটা হ'লেও মিনিমাম কোৰ্চ কমপ্লিট কৰা নাই তেওঁলোকৰ এপ্ৰিল মাহৰ দৰমহা কৰ্তন কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাখন সবিশেষ কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে নিৰ্দেশনাখন আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট কাম এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ শ্ৰীভূমি। তাৰিখ উল্লেখ কৰা আছে 17/4/2026 আৰু চিঠিখন পঠাইছে দ্য ডেপুটি ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমি এণ্ড দ্য এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল যে প্ৰতিজন এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ এখন পত্ৰ পঠিওৱা হৈছে। ছাবজেক্টত কি উল্লেখ কৰা হৈছে মেণ্ডেটৰী আয়গত কৰ্মযোগী ৰেজিষ্ট্ৰেশ্যন এণ্ড কমপ্লিশ্যন মিনিমাম 3 কোৰ্চ বাই অল টিচাৰ এণ্ড অফিচ ষ্টাফ বিফৰ প্ৰচেছিং চেলাৰী বিল অফ এপ্ৰিল 2026। যেহেতু এপ্ৰিল মাহৰ দৰমহা বিল প্ৰস্তুত কৰা আগমুহূৰ্তলৈকে এটা হ'লেও কোৰ্চ যিহেতু কমপ্লিট কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। যদিহে তেওঁলোকে এটা হ'লেও কোৰ্চ কমপ্লিট নকৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব বুলি ইয়াত নিৰ্দেশনা জাৰি কৰিছে। ইয়াত তলত সবিশেষ উল্লেখ কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ। বিশেষ তলত উল্লেখ কৰা হৈছে কি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। এক নম্বৰতে উল্লেখ কৰা হৈছে অল টিচিং ষ্টাফ এণ্ড অফিচ ষ্টাফ particular those identity under SSA as a non-registered, non-enrolled, salary complete their registration on iGot Karmoyogi portal by today without fail. iGot Karmoyogi appot registration koribobe তেওঁলোকক নিৰ্দেশনা জাৰি কৰিছে। This list non-registered personnel under SSA as on 16/4/2026 must be treated as priority complaints. 2 নম্বৰতে উল্লেখ কৰা আছে every employee must complete a minimum 3 course on iGot Karmoyogi platform. At least 1 course must be complete immediately by today for complaints verification. যেহেতু মিনিমাম এটা হ'লেও কোৰ্চ আজিৰ ভিতৰতে কমপ্লিট কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে শ্ৰীভূমিৰ পৰা। 3 নম্বৰতে উল্লেখ কৰা আছে আফটাৰ কমপ্লিশ্যন ইচ এমপ্লয় চেল ছাবমিট দ্য ফলোয়িং টু দ্য ৰেচপেক্টিভ হেড DDO। যেহেতু যিসকলে ৰেজিষ্ট্ৰেশ্যন বৰ্তমানলৈকে কমপ্লিট কৰিছে তেওঁলোকৰ ডাটাসমূহ ছাবমিট কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। কি ছাবমিট কৰিব লাগিব সেল্ফ এটেষ্টেড ফটোকপি, যেহেতু সেল্ফ এটেষ্টেড ফটোকপি আয়গত কৰ্মযোগী এপৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰুফ আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াৰ পিছতে সেল্ফ এটেষ্টেড ফটোকপি এটলিষ্ট 1 কোৰ্চ কমপ্লিশ্যন চাৰ্টিফিকেট আৰু যেহেতু চাৰ্টিফিকেটখনো ইয়াতে ছাবমিট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। 4 নম্বৰতে উল্লেখ কৰা আছে হেড অফ দি ইনষ্টিটিউশ্যন ড্ৰয়িং এণ্ড ডিছবাৰ্চ অফিচাৰ এণ্ড এষ্টাব্লিছমেণ্ট ব্ৰাঞ্চ চেল এনচিয়ৰ 100% কমপ্লিট। যিহেতু 100% কমপ্লিট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। যদিহে এই 100 কৰ্মযোগী এপত যদিহে তেওঁলোকে 100% ৰেজিষ্ট্ৰেশ্যন তথা 100% তেওঁলোকে এটা কোৰ্চ কমপ্লিট নকৰে তেওঁলোকৰ এপ্ৰিল মাহৰ দৰমহা কৰ্তন কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰা হৈছে। 7 নম্বৰতে উল্লেখ কৰিছে দ্য BMC এণ্ড দ্য FAO SSA শ্ৰীভূমি চেল এনচিয়ৰ দ্য চেলাৰী বিল ফৰ দ্য মান্থ অফ এপ্ৰিল 2026 are not processed release unless it is verified the concerned employee has must iGot Karmoyogi app registration and submitted xerox copy of the one at least course completion certificate. যেতিয়ালৈকে এইসমূহ ডকুমেণ্ট ছাবমিট কৰা নহয় তেতিয়ালৈকে দৰমহা বিল প্ৰস্তুত কৰিবৰ বাবে তেওঁলোকক মানা কৰা হৈছে। এটলিষ্ট 1 কোৰ্চ কমপ্লিট কৰিব লাগিব, লগতে এখন চাৰ্টিফিকেট যিখন চাৰ্টিফিকেট তেওঁলোকে লাভ কৰে সেই চাৰ্টিফিকেটৰ কপি তেওঁলোকে সেল্ফ এটেষ্টেড ফটো কপি তেওঁলোকে অফিচত জমা কৰিব লাগিব। জমা কৰাৰ পিছতহে তেওঁলোকৰ দৰমহা বিল প্ৰস্তুত কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিজন BMC তথা FAO অফিচাৰলৈ এই নিৰ্দেশনা ষ্ট্ৰিক্টলি জাৰি কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে দিছ মে বি ট্ৰুথ এট দ্য মষ্ট আৰ্জেণ্ট এণ্ড ষ্ট্ৰিক্ট কমপ্লেশ্যন বাউণ্ড। যিহেতু এই জৰুৰী নিৰ্দেশনাখন জাৰি কৰিছে শ্ৰীভূমিৰ যিহেতু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে আৰু প্ৰতিজন যিহেতু কৰ্মচাৰীয়ে এই যি আয়গত কৰ্মযোগী এপত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু মিনিমাম 3টা কোৰ্চ কমপ্লিট কৰিব লাগিব। যদিহে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নকৰে অথবা তেওঁলোকে 3টা কোৰ্চ কমপ্লিট কৰি তেওঁলোকে চাৰ্টিফিকেট তেওঁলোকে লাভ নকৰে তেওঁলোকৰ এপ্ৰিল মাহৰ দৰমহা কৰ্তন কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ইয়াত দেখিবলৈ আপোনালোকে নীলিমজ্যোতি দাস AES ইন্সপেক্টৰ অফ স্কুল কাম ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন শ্ৰীভূমি। যিহেতু 17 তাৰিখে এইখন নিৰ্দেশনা জাৰি কৰিছে আৰু 17 তাৰিখে নিৰ্দেশনা জাৰি কৰাৰ ভিতৰত তেওঁলোকে 3 দিনৰ ভিতৰতে তেওঁলোকে এই যিসমূহ ইয়াতে নিৰ্দেশনা জাৰি কৰিছে আটাইখিনি নিৰ্দেশনা তেওঁলোকে ফ'ল' কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে যিখন টিচিং ষ্টাফ হওক নন টিচিং ষ্টাফ হওক যিসকল কৰ্মচাৰী আছে সকলোৱে আয়গত কৰ্মযোগী এপত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু মিনিমাম 3টা কোৰ্চ কমপ্লিট কৰি তেওঁলোকে চাৰ্টিফিকেট লাভ কৰিব লাগিব। যদিহে তেওঁলোকে এই কামটো নকৰে তেতিয়াহ'লে তেওঁলোকৰ এপ্ৰিল মাহৰ দৰমহা বন্ধ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। চাইবিলাকৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।